Hello everyone, welcome back to my YouTube channel. কি খবৰ সকলোৰে আৰু আজি হৈছে 26 জানুৱাৰী অৰ্থাৎ আজি হৈছে ৰিপাব্লিক ডে আৰু আজি এটা স্পেশাল দিন সকলোৰে কাৰণে স্পেশাল দিন হয় বাৰু 26 জানুৱাৰী আৰু লগতে আজি হৰু ভিন্দো ভাগৰ জন্মদিন আৰু 26 জানুৱাৰীতে যেহেতু জন্ম হৈছিল দেখেত হেকাৰণে মইনো কি গিফট দিম মোৰ ফালৰ পৰা হৰু এটা গিফট মানে কি আৰু কেক এটা বনাম বুলি ভাবিছো আৰু কেকটো কেনেকৈ ডিজাইন দি পিনে বনাও সম্পূৰ্ণকৈ আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকক তেতিয়া গম পাব মই কেকটো কেনেকৈ ডিজাইন দিম আৰু এইফালে কেক বনাবৰ কাৰণে মই এয়া গ্ৰীণ ফুড কালাৰ দি পিনে ফেটি থৈ দিছো এয়া অৰেঞ্জ ফুড কালাৰ আৰু কেক ফেটা হেখিনি ভিডিও নকৰিলো সবে জানে যিহেতু কেক বনাবৰ কাৰণে নালাগে Orange to ma white chite dia upote haya palu e porise tupal ke white orange upote deri ma hat kon dhilo আৰু ভিন্দো ভাগৰ যেহেতু 26 জানুৱাৰীতে জন্ম হেকাৰণে মোৰ ফালৰ পৰা এনেকুৱা ধৰণৰ কেক এটা বনাইছো অৰ্থাৎ জাতীয় পতাকাখন এনেকৈ কেকৰ আকৃতি দি পিনে বনাইছো ইয়াত তিনটা কালাৰ আছে এয়া কেক বনোৱা ৰেডি হৈ গ'ল এয়া চাওক জাতীয় পতাকাৰ আকৃতিটো দিবৰ কাৰণে চেষ্টা কৰি পিনে বনাইছিলো Flipkart বাকস কি করব বাকস ওলাই Flipkart বাকস লাগি হৈছে ঠিক বেলে কিবা বস্তু দিছো বুলি তাজতো কেকটো ওলাই যাব আৰু এয়া কেক লৈ পিনে ভিন্দোটো ঘৰলে যাও ওচৰতে বেছি দূৰ নহয় ভিন্দোটো ঘৰত কেক কটা হেখিনি দেখুৱাম তেন্তে ভিন্দোটো ঘৰতে পুনৰ লগ পাই আছো ভিডিওটো হেকলকে চাই কেক উঠাব কেকটো উঠাব কেকটো উঠাব Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, Papa. Lagapa to lagi aku. Kau dia. Mama kau dia. Ini mama kau dia. Ini sudah boleh. Orang ni saya kena kaki pada ganda sih. Kalau lepas ni mau ganda, mama kalau ganda, mama kalau. Papa itu palo. Itu palo kok. Mau palo. Jadi yang bapak buah palo. Kendal notala laje? Kendal notoka cake ko. Bina kendal note solak. Kendal dolale hisab. আজি আমাৰ সুঞ্জনী ভাগৰ পায়ক দিব হয় না সুঞ্জনী সুঞ্জনী এনেকৈ হেৰি চোৱাওঁতে পায়ক দিবলৈ পাইছিলে আৰু 5 জনী তুলনি বিয়া নোহোৱা ছোৱালীক মানে পায়ক খুৱাবলৈ পাইছিলে সেইকাৰণে এতিয়া মাকে পায়ক চায়ক বনাই ৰেডি খালি আৰু ছোৱালীকেইজনী অহা নাই এতিয়া ছোৱালীকেইজনী আহিব তাৰ পৰা আমি সকলোৱে ধুনীয়াকৈ নিয়ম কৰি পিনে পায়ক খাম আমাৰ ইয়া ভণ্টি বাইদেউ এই পইচা ললাই কাবা ললে মাপা মাকে দি আমাৰ ইয়া পুনাংগ আহি গ'ল আজি কেলে তুমি আহিছা কেলে আহিছা আজি কি আছে কোৱাচোন আজি ইয়া পায়ক খাবা আমাৰ পায়ক খাবা আজি আর তোমালকে ভয় ধুলবা দে কেলে ধুলো কৈ দিবা মই ধুলো ইয়া ধুলো আগে টেপ আছে ভয় কেলে ধুলবা এ তুমি হেৰি মোজা পিন্ধি আছা নালাগে এনে পানী অকমান দি গ'ল হাতৰ কাপোৰ
মতা মানুহ নালাগে অকল ছোৱালীখিনিৰ লগত থাকিব এখন জইন কৰি দিম আমি ইয়াত থেপা থেপি আছে অকণমান চফা হৈ আহিলোঁ নহ'লে ইমান নিজকে বেমাৰী লাগি আছিলে আৰু এতিয়া আহিছোঁ বাৰীলৈ আমাৰ পিছফালে সৰুকৈ বাৰী এখন আছে বাৰু শাক পাচলি ইমান নাই যদিও দেউতাই অকণমান লগাইছে শাক পাচলি এইপিনে কাপোৰো মেলি থোৱা আছে আৰু আপোনালোকক আমাৰ সৰু বাৰীখন অকণমান দেখুৱাই দিওঁ এইখিনি হৈছে গাজৰখিনি সৰু হৈ আছে ছিঙিবলৈ হোৱা নাই আৰু এয়া হৈছে পালেং শাক এইফালে হৈছে লফা শাক আৰু এয়া লাই শাক এয়া চাওক আৰু এয়া ফেচবিন লাগি আছে চাওক এইপিনে ওলকবি দিছে এয়া লাই শাক আৰু দুজোপামান লাই শাক ডাঙৰ হৈ আছে এতিয়া মই লাই শাক ছিঙি লওঁ আৰু এইফালে নেমু লাগি আছে এয়া চাওক বহুত লাগি আছে নেমু আৰু যোৱাকালি বাৰ্থডে খাই আহি পিনে যিহেতু অকণ দেৰিও হ'ল সেইকাৰণে ভিডিঅ' এণ্ড কৰা নহ'ল আৰু আজি আকৌ ভিডিঅ' কৰিলোৱে হ'লে কাৰণ চুনচুনিৰ কাৰণে পায়স যিহেতু বনোৱা হৈছিলে সেইকাৰণে আৰু ৰাতিপুৱা যিহেতু ভাত খোৱাই নাই আমি সেইকাৰণে এতিয়া ভাত বনাবলৈ আহিছোঁ আৰু এতিয়া আছে চিকেনখিনি মই বনাই লওঁ আৰু তাৰপিছত ভাতটো পাতি দিম ফটাফট সোনকালে বনাওঁৱেই কাৰণ চবৰে ভোক লাগিছে চিকেন বনাবৰ কাৰণে এইফালে সকলোকে যোগাৰ কৰি ল'লোঁ এয়া আৰু এইফালে লাই শাক বনাই আছোঁ
মাংস হৈ গ'ল আৰু এইফালে লাই শাকখিনি অকণমান হ'বলৈ আছে আৰু অকণমান হৈ থাকিলে এক নাহিটো মাংসখিনি ধুনীয়া লাগিছে ন এনেকৈ আৰু এতিয়া এয়া ভাত বাঢ়ি আছোঁ ভাত চাত খাই লওঁ আৰু ভিডিঅ'টো বেছি দীঘল হৈ গৈ থাকিব সেইকাৰণে ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে বাই বাই মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আৰু দিবা শ্বেয়াৰ কৰি দিব সেই যে টিকলিজনী বাই বাই দেখাই দিয়া তোমালোকে বাই বাই কৰি দিয়া গোটেইখিনি কোৱা